ভালে আছে আৰু আজি মানে আমাৰ যেহেতু যোৱা 23 তাৰিখ ফেব্ৰুৱাৰী 23 তাৰিখে আমাৰ আইতা ঢুকাইছে তো দেখিছে চাগে মোৰ যোৱা আশ্ৰমত যোৱা ভিডিঅ'টো দেখিছে চাগে তাততো আইতাৰ লগত মই ভিডিঅ' বনাইছিলোঁ কিন্তু আইতা হঠাতে নোহোৱা হৈ থাকিল নাজানো কিয়ৰ কাৰণে হঠাতে গুচি গ'ল তাৰ পৰা আশ্ৰমৰ পৰা অহাৰ পিছতে তো আজি হ'ল তাৰে 10 দিনীয়া সকামটো মানে দাহা বুলি কয় সেয়া তো আপোনালোককো দেখুৱাই থাকিম কি কৰোঁ আৰু আমি যিহেতু কৃষ্ণগুৰু ভকত হয় সেইবাবে আমাৰ অলপমান নিয়মটো বেলেগ হয় তো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া আমাৰ চুলি কাটা পৰ্বটো চলি আছে আৰু আমাৰ যিহেতু আমি ভকতীয়া হয় শৰণীয়া হয় সেইবাবে আমাৰ একেবাৰে খুৰ নলগায় কিন্তু যিমান পাৰে সিমান চুটিকৈ কাটি দিয়ে চুলিকেইডাল আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে বদেউতাই চুলি কাটি আছে আমাৰ বিশেষ একো নিয়ম নাই বাবে এনেকৈ চুলি কাটি দি আছে নাপিতে এতিয়া ঘৰৰ কামবিলাক হৈ গ'ল মানে চাফ চিকুণ কৰি আছে আৰু এইফালে হ'ল আমাৰ দেউতাহঁত আছিল এইফালে পানী মাৰি দিছে এইবিলাক ধুই আছে আৰু এইফালে তামোল কাটি আছে এইফালে কাপোৰ ধুই আছে সব চাফ চিকুণ ফালে বাচন আমার ব্যাটারি ভাই তো ফালে কাপোৰ মাই বৰমা জেঠি এইটো হাই আৰু এইফালে কাপোৰ চাপোৰ গোটেই লৈ গ'ল এইটো পুটু এইটো কি মই চিৰা খাম চাকি খাবি চব কাপোৰ লৈ গৈছে আৰু এইটো আমাৰ হাই এতিয়া ময়ো চাফ চিকুণ হৈ আহি যাওঁ আহি পেলাই আপোনালোকক ভালকৈ লগ পাই আছোঁ আৰু মই গা পা ধুই আহিলোঁ আৰু আনফালে দেউতাহঁতে সকলোবোৰ নিয়ম হোৱাৰ পিছত দৈ চিৰা খাবলৈ দিছে আৰু লগতে মোকো আৰু বাহঁতকো একেলগে দিলে খাবলৈ হাই আৰু এতিয়া আমি অহাকালিৰ বাবে চব্জি যোগাৰ কৰি আছোঁ অহাকালি যিহেতু আমাৰ ভকতীয়া সকামটো আছে তাৰ বাবে আমি যোগাৰবিলাক কৰি আছোঁ চব্জি কাটি আছোঁ আৰু এইফালে দেউতাৰ দোকানৰ ফাৰ্ণিচাৰৰ এটা অৰ্ডাৰ আছিলে তাৰে বিয়া বাবে ইয়াৰ পালেং ফিটিং কৰি আছে ঘৰতে দোকানত ঠাই নাই বাবে ঘৰতে আনিছে হাই কিतना কাৰণে দৈ নালগে মই লাগিয়ে ফোন কৰি দিবা কি হাই হেল্ল জেঠি জেঠি হাই দা ব্যস্ত সব ব্যস্ত Balak আমি যাম বেলেগ চাব হাই অ নহয় মই ইমান ভাল হৈছে मस्त फर्स्ट क्लास अब होगा यहाँ पे तांडव কি হ'ব কি নাম আছিল এটো কি কৰি আছ মণ্ডপ মণ্ডপ আরে ভালকে হেৰি কৰি ল থাকি দিবি ইয়ে
ইয়াৰ খবৰটোৱে নাই খবৰটো ভাল হ'ব দিয়ক বহি থাকক গাজৰ মামী মায়েও ককা আৰু ইয়াত চোতালত দেউতাৰ ফ্ৰেণ্ড কেইজনমান আৰু ভকত কেইজনমান আহি পেলাই অহাকালিৰ বাবে থাপনা পতাৰ বাবে ইয়াত বনাই আছে আৰু দেউতাহঁতেও ইয়াত কামত লাগি আছে অহাকালিৰ বাবে আৰু ইয়াত চৌকা খান্দি আছে মামাহঁতে অহাকালিৰ বাবে ইয়াত ভাত ৰান্ধিবৰ বাবে চৌকা খান্দি আছে Hi. Hi. Hi, Aida. Hi, Burma. Hi, Mel. Sang, Diti. Ah, Diti. Heidi. আৰু এইফালে মই পুৱাই উঠিয়ে সোনকালে উঠিয়ে ঘৰৰ কাম কৰাত লাগি গ'লোঁ যিহেতু ইমান দিন কাপোৰবোৰ ধুই দিছিলে দহাৰ দিনা সেইবাবে চব কাপোৰবোৰ আজি ইয়াত লগাই দিলোঁ পৰ্দা চৰ্দা গোটেই যিহেতু মানুহ আহিব সেইবাবে ঘৰটো চিজিল কৰি ল'লোঁ আজি হ'ল আইতাৰ ভকতীয়া সকামটো আৰু সকামত এতিয়া মানে চাৰিওফালে কামবিলাক কৰি আছে আৰু আমিও পুৱাই উঠিলোঁ উঠি পেলাই ঘৰৰ কামবিলাক কৰিলোঁ জেঠীমা মই মাহী এনেকৈ সকলোৱে কৰিলোঁ আৰু এতিয়া ভাবিছোঁ আপোনালোকক গোটেইখিনি দেখুৱাও কেনেধৰণে কৰে আৰু ভকতীয়া সকামটো আমাৰ কেনেকৈ চলাই নিয়ে তো আপোনালোকক দেখাম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো আৰু এইটো হ'ল আমাৰ জেঠী এইটো এটা জেঠী আৰু বাকী দুটা জেঠীকটো দেখা পাইছে আৰু এবাৰ দেখাম আৰু এইটো হ'ল ভণ্টি আমি গোটেইকেইটা এতিয়া কেনে লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ভাল লাগিছে দুখ লাগিছে আজি মোৰ মা ঢুকাই গৈছে আজিৰ পৰা অলপমান বেছিকৈ বেয়া লাগি আছে আমাৰ যিহেতুকে আজিৰ পৰা শ্ৰাদ্ধ হ'ব অলপ কাম মানুহবিলাক কমি যাব তেতিয়াৰ কাৰণে আমি অলপ এইকেইদিন মানুহ থকাৰ কাৰণে অলপ ভালো লাগি আছিল কিন্তু এতিয়া মানুহবিলাক গুচি যাব না এইগিলাখান হোৱাৰ পিছত তো অলপ বেছি বেয়া লাগিব কিন্তু সিহঁতো গুচি যাব আমিওতো যাম এতিয়া ভাগে ভাগে চবৰে ঘৰে ঘৰে ইহঁতে অকলে থাকিব মনটো বেয়া লাগিব ইহঁতৰ আটালৈ মনত পৰি থাকিব তো চাই থাকক ভিডিঅ'টো শেষলৈ তেতিয়া ভকতবোৰ আহিছে এতিয়া আমি চাহপাত দিওঁ দি পেলাই লগ পাই আছোঁ আৰু এতিয়া মই চাহ দিয়াৰ বাবে প্লেটবিলাক যোগাৰ কৰি আছোঁ আৰু আনফালে ভণ্টিয়ে চাহ বহাই দিছে কিবা ক'ব প্ৰভু কি ক'ম মই কৰ্মটো ভালে ভালে যাওক ঈশ্বৰে কৃপা কৰক হা জয় কৃষ্ণ জয় কৃষ্ণ প্ৰিয়া বা চাওঁ কি কৰিছ মই বুন্দিয়া দি আছোঁ দে কষ্ট হৈছে চাওঁ প্ৰীতি তই চাহ বনাই আছা খাইছ হাই হাই ঐ দেখাইছা ঐ দেখাইছা
বাই বাই। আৰু এয়া চোতালত ভাগৱত পঢ়ি আছে। আপোনালোকক ভয় নকৰে যেতিয়া তত্ত্বটো লাগিব কিয় কৃষ্ণগুৰু ব্যক্তিৰে এই জগতত কোনো নাই তেওঁ ভূত চব মিছা কিন্তু বেলেগৰ আৰু আনফালে জলপানৰ ব্যৱস্থা কৰা হৈছিলে। পুৱাৰ ভাগত জলপান দিয়া হৈছিলে, দৈ চিৰা দিয়া হৈছিলে আৰু দুপৰীয়াৰ ভাগত ভাত খোৱা হৈছিলে। আমি এতিয়া চাহ জলপান দি পেলাই আহিলোঁ আৰু এতিয়া আৰু বহুতো মানুহ আহি আছে, মাহঁতে দি আছে, এতিয়া মাহী ইয়াতে দি আছে আৰু আমি অলপমান বাহিৰত আহিলোঁ। ইয়াতে নাম প্ৰসংগ হৈ আছে। এতিয়া ইয়াতে এক নাম পৰিৱেশন কৰি আছে। আৰু এয়া হ'ল আমাৰ ঘৰৰে খুৰীমা বৰমাহঁত আহিছে। আৰু নাম প্ৰসংগ শেষ হোৱাৰ পিছত সকলোকে অন্ন গ্ৰহণৰ বাবে বহোৱা হ'ল আৰু ইয়াত আমি সকলোৱে সেৱা লৈ আছিলোঁ। আমাৰ নিয়মত যেতিয়া আমি ভাত খাবলৈ দিম তাৰ আগে আগে আমি সকলোৱে সেৱা কৰি ল'ব লাগে, তাৰপিছত সকলোকে খাবলৈ দিব লাগে। সেনেধৰণে আমি সকলোকে দিলোঁ। আৰু শেষত সকলোকে মানে আমাৰ আইতা ঢুকোৱাৰ 4 দিন পিছৰ পৰা আমাৰ ঘৰত ভাগৱত পঢ়িছিল। মানে তেনেকৈ ভাগৱতী প্ৰভুসকলক এনেকৈ মান ধৰা হয়। কিছুমান বস্ত্ৰ এনেকৈ কিবা কিবি দিয়া হয়। লগতে আমাৰ সেই অনুষ্ঠানত যোন মানে আহিছিল আৰু আই প্ৰভুসকল যোন আহিছিল সিহঁতকো এনেকৈ গামোচাৰ লগতে কিবা কিবি এনেকৈ দিয়া হৈছিল। দিনৰ মূৰত নহয় কেইদিন 25 দিন নেকি 24 দিনৰ মূৰত আজি তেল দিয়া ভাত খাম মছলা দি। আজি ভালে ভালে সকামটো হৈ গ'ল আৰু মই ভালদৰে ভিডিঅ' কৰিব পৰা নাই, মানে যিহেতু ঘৰত ঢেৰ মানুহ আহিছিলে, তো মই তাত কামতে ব্যস্ত আছিলোঁ আৰু প্ৰায়ভাগ মোৰ মামাৰ ছোৱালীজনীকে মই মোবাইলটো দি দিছিলোঁ। তাই যিখিনি পাৰিছে ভিডিঅ' কৰিছে আৰু মই আপোনালোকক দেখুৱাইছোঁ আৰু যিখিনি পাৰোঁ দেখুৱাইছোঁ, বেয়া নাপাব। তো আজিৰ সকামটো ভালে ভালে হৈ গ'ল আৰু অহা ৰবিবাৰে আৰু এটা আছে। মানে আজিৰটো আছিলে ভাগৱত, মানে আমি যিহেতু কৃষ্ণগুৰু হয় তাৰ বাবে ভকতীয়াসকলক শৰণীয়াসকলক দিছিলে। এইবাৰে আছে ৰাইজক দিয়াৰ পিছত আমাৰ সকলো সকাম শেষ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।